নমস্কাৰ সকলোকে মোৰ মিজোৰামৰ ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো হৈছে মোৰ এই বছৰৰ ফাৰ্ষ্ট লং ভিডিঅ' কিন্তু গোটেই ক্লিপখিনি মই শৰ্টছৰ কাৰণে লৈছিলোঁ সেইকাৰণে এনেকৈ মিলাই মেলি এটা লং ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আমি প্ৰথমতে গৈছিলোঁ গুৱাহাটীৰ পৰা চাইৰাঙলৈ ট্ৰেইনত তাৰপিছত আমি চাইৰাঙৰ পৰা আইজললৈকে গাড়ী ভাড়া কৰি হোটেল বুক কৰিলোঁ তাৰপাছত আমি ফাৰ্ষ্ট ডে কাৰণে এয়া ওলাই লৈছোঁ আৰু এইটো হৈছে মোৰ ফাৰ্ষ্ট ডে লুক আৰু দেখিছে মই শৰ্টছৰ কাৰণে ভিডিঅ' কৰি আছিলোঁ পিছত মই শৰ্টছ নিদোঁ বুলি ভাবিলোঁ তাৰপিছত আমি প্ৰথম আহিলোঁ মিজোৰামৰ ষ্টেট মিউজিয়ামত আৰু ইয়াত তেওঁলোকে নিজৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিছে আৰু ইয়াত তেওঁলোকৰ পুৰুষ মহিলা উভয়ৰ অলংকাৰ তেওঁলোকে পৰিধান কৰা অলংকাৰ আছে আৰু বহুত বিভিন্ন ধৰণৰ বস্তু আছে মই ইয়াত কিছুমান অকণমানকৈ লগাই দিছোঁ আৰু যিসকল লোকে ৱৰ্ল্ড ৰেকৰ্ড বা অন্য কিবা তেনেকুৱা ধৰণৰ কৰিছে তেওঁলোকৰ চাৰ্টিফিকেটছ বা কোনোবাই চাইকেল চলাই কৰিছে বা কিবা তেনেকুৱা ধৰণৰ আছিলে সেইবোৰো সা সঁজুলি ৰাখি থৈছে আৰু ইয়াত পখিলা আৰু এইখিনি হৈছে তেওঁলোকৰ বাদ্যযন্ত্ৰ কিছুমান আৰু বহুত ডাঙৰ আছিলে মিউজিয়ামটো আৰু এয়া হৈছে তেওঁলোকৰ বস্ত্ৰ কেনেধৰণে প্ৰস্তুত কৰে এয়াই হয়তো মই ইয়াত লিখা আছিলে মই সেইবোৰ ইমান ভিডিঅ' কৰা নাই বাৰু আৰু এয়া হৈছে তেওঁলোকৰ সাজ পোছাক মোৰ অকণমান গাটো বেয়া সেইকাৰণে চৰ্দি হৈ আছে সেইকাৰণে মাতটো অকণমান ভঙাকৈ যাব পাৰে তাৰপাছত আমি মিউজিয়ামৰ পৰা ওলাই আহি স্কাই ৱাকলৈ আহিলোঁ যিটো আইজলৰ আন এটা ফেমাছ ভিউ পইণ্ট হয় ইয়াৰ পৰা আইজল চিটিখন ধুনীয়াকৈ দেখে অকণমান আন্ধাৰ হোৱাৰ পাছত আমি ওপৰলৈ আহিলোঁ আৰু এয়া চাওকচোন মই যিহেতু শৰ্টছৰ কাৰণে লৈছিলোঁ ভিডিঅ'খিনি সেইকাৰণে মই 3টা ক্লিপ লগতে লগাই দিছোঁ নহ'লে বৰ বেয়া দেখি সেইকাৰণে এনেকৈ আহিছে তাৰপাছতে আমি ৰুমলৈ আহি স্কাই ৱাকৰ পৰা ৰুমলৈ আহি আমি আকৌ ওলাই গ'লোঁ মিজো থালি ট্ৰাই কৰিবলৈ আৰু এইবোৰ বিভিন্ন ধৰণৰ চাটনি দিছে যিহেতু মিজো লোকসকলে মানুহে বইল বা চাটনি এনেকুৱা ধৰণৰ খায় আৰু মোৰ বৰ বিশেষ বেয়া নালাগিলে খাই মোৰ ভালে লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে কিন্তু আপোনালোকে সুধি ল'ব যে তাত বিফ দিয়া আছে নেকি তাৰপিছতে আমি নেক্সট ডে আমি বজাৰ অকণমান চাবলৈ আহিলোঁ আৰু ইয়াতে মই এটা কথা কৈ দিওঁ যে আপোনালোকে দেওবাৰ দিনটো পৰাকৈ ফুৰিবলৈ নাহিব কাৰণ দেওবাৰ দিনটোত সকলো বন্ধ থাকে তাৰ পাছতে আহিলোঁ আমি চলমান টেম্পল আৰু এইটো এটা চাৰ্চ হয় আৰু দেখিবলৈ খুব ধুনীয়া হয় আৰু আপোনালোকে ইয়ালৈও আহিলে 4 বজাৰ আগত আহিব আমি খুব মূৰামূৰি টাইমত পাইছোঁহি আমাৰ ওচৰত অকল আধা ঘণ্টা আছিল আৰু তাতে ভিডিঅ' ক্লিপ ল'লোঁ আগফালে সন্মুখভাগত আমি গোটেইটো ফুৰিবলৈ নাপালোঁ সেইকাৰণে আপোনালোকে 4 বজাৰ আগত আহিবলৈ ট্ৰাই কৰিব 4টা বজাত এইটো বন্ধ হৈ যায় আৰু তাৰ পাছদিনা আমি এক টাংলৈ আহিলোঁ মোৰ উচ্চাৰণবোৰ ভুল হ'বও পাৰে কাৰণ বেলেগ এটা ভাষাৰ শব্দবোৰ যিহেতু পটকেনে ক'বও নোৱাৰি আৰু আমি থকা এক লাঙৰ আমি থকা এইটো হৈছে হোমষ্টে তাত মোৰ ইমান ফটোজ ভিডিঅ' মই গোটেই হোমষ্টেটোৰ এটা ভিডিঅ' কৰিছিলোঁ সেইটো মই ইয়াত লগাই দিছোঁ আৰু খুব ধুনীয়া হয় আপোনালোকে গ'লে থাকিব পাৰিব এইটো হোমষ্টেত বুক কৰিব পাৰিব বহুতে মোক বাজেটৰ কথা সুধি আছিলে আৰু বাজেটটো আপোনাৰ যদি গ্ৰুপত কম মানুহ হয় তেতিয়া আপোনাৰ পাৰ পাৰ্চন বেছি পৰিব আৰু বেছি মানুহ হয় তেন্তে পাৰ পাৰ্চন কম পৰিব আপোনাৰ 10,000ৰ ওচৰা-ওচৰি হৈ যাব আৰু বাজেট ৰিলেটেড মই অন্য এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আইজল চিটিখন বহুত ধুনীয়া হয় আৰু বহুত কেইটা জেগা আছে আৰু পাহাৰীয়া এৰিয়াৰ বাবে ট্ৰেভেলিঙত বহুত টাইম লৈ সেইকাৰণে আপুনি বহুত টাইম লৈ পিনে ফুৰিবলৈ যাব আৰু আমাৰ নেক্সট ট্ৰেভেল ট্ৰিপটোত কোনে জইন কৰিব কমেণ্ট কৰিব আজি ভিডিঅ'টো ইমানেই বাই